হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ মই দীপাংকৰ ৰাজবংশী সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 5টা বাজিছে আৰু মই আছোঁ পথাৰত। আজি আমাৰ মানে বোকা দিয়া হ'ব, তো সেইকাৰণে ইয়াৰ বোকা দিয়াৰ ওপৰত এটা ভিডিঅ' বনাওঁ বুলি আৰম্ভ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু চাব ভিডিঅ' কথা। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া ফাইনেলি ট্ৰেক্টৰখন আহি পালে, আহি আকৌ হাল মাৰিব ধৰিছে। মই দেখাই আছোঁ আপোনালোকক, এই পূৰা ট্ৰেক্টৰে হাল মাৰি আছে। আমাৰ হিটাস্কাই ট্ৰেক্টৰ লৈ আহিছে, ট্ৰেক্টৰ লৈ আহি পূৰা হাল মাৰি আছে। এতিয়া এয়া লাহেকৈ ৰোৱনীখিনি আহিব, আহি লৈ আৰু ৰুব। আৰু তাৰ লগতে চাকি বন্তি জ্বলাব লাগিব ন, সেইবোৰ অকণমান নিয়ম আছে, এইখিনিও দেখাম। আৰু এইখিনিতে আমাৰ ৰোৱনী আহি পালে, ৰোৱনী আহি ৰুব ধৰিলে, পৰিব খুজিলে। এতিয়া তাৰপিছত ৰোৱনীয়ে ৰুই আছে। আমাৰ গছা দিয়া হৈ গ'ল, দাদা আহিলে, বৌ আহিলে, তাৰপিছত গছা দি কিনে গুচি গ'ল। আকৌ ট্ৰেক্টৰ ৰখি আছে, দেউতা আছে। মই দেখা আছোঁ আপোনালোকক দেই, চাই থাকক। এইফালে ৰোৱনী ৰুই আছে পূৰা, চাওক। আমাৰ ফালে এইফালে এনেকৈ গছা দিয়ে, আৰু এইফালে পূৰা ৰোৱনী ৰুই আছে। মই কঠীয়াবোৰ বিলাই দি আছোঁ, তো চাই থাকক। আৰু এইখিনিতে এইটো আমাৰ হিতেশ দা, আমাৰ পুলপুলি মইনা ট্ৰেক্টৰ চালক, হাল মাৰি আছে। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আগৰ দিনত মই যেতিয়া খুৰা ঘৰত থাকোঁতে, তেতিয়া খুৰাই মানে নাঙল লৈ যায়, মই পিছে পিছে দৌৰি যাওঁ। তাৰপিছতে নাঙলখিনি মৰা হোৱাৰ পিছত আকৌ মৈ মাৰে, মৈৰ সেই গৰু বান্ধি কিনে মৈ যেতিয়া মাৰে, মই পিছফালে উঠিছিলোঁ। উঠি কিনে সেইবিলাক দিন মানে এতিয়া বৰ্তমান মিছ কৰোঁ। আৰু নতুন প্ৰজন্মই হয়তো সেইবিলাক দিন আকৌ পোৱা নাই আৰু নাপাবও। আজিকালি যিহেতু ট্ৰেক্টৰ জামানা হৈ গ'ল, গোটেই চব বস্তু ইজি হৈ গৈছে না আজিকালি। তো মই আকৌ দেখাই আছোঁ, সেইফালে চাই থাকিব। পুলপুলি হাই কৈ দি। হাল মৰা হৈ গ'ল। হাল মৰা হোৱাৰ পিছত কঠীয়াখিনি বিলাই দিছিলোঁ। তো এনেকৈ কঠীয়াটো বিলাই দি অকণমান ৰেকৰ্ড কৰি ল'লোঁ। ভিডিঅ' ফুটেজটো দেখাই দিছোঁ আপোনালোকক। চাই আহি গৈছে, চাই তো চাইটো খাই লওঁ। খাই বৈ লৈ আকৌ এইখিনি মই ৰুই আছিলোঁ। চাই খাইছা? কি খুৱাইছে, কি খুৱাইছে? চাং গৃহস্থ কি খুৱাইছে? গাখীৰ চাহ আৰু বন খুৱাইছে। বম ফুটি মৰি ন, কাহে বন খুৱাইছে। বা খাইছা ন? দে এনেকৈ খাইছা ন? ঘিউ লগা বন, ক্ৰীম না ঘিউ? ভাত বনাইছে, ইমান ডাঙৰ ব্ৰইলাৰ এটা কাটি আছে, একেবাৰে আৰু 2 হাৰিমান মই কেঁচা মই কিমান খাম আৰু হয়নে মাৰিও দাঙি আনিব, আকৌ ভাই দে মাথাতে দাঙি আনিব, ভাই দে মই খাই খাব লাগিব। এই অমিতা জলহস্তি কিয় খাব? আমি চাহটো খাই ল'লোঁ। খাই বৈ লৈ এতিয়া
এই পুলপুলি আৰু মই ইয়াতে অকণমান ৰুম ন আমি ৰুইছোঁ ন তই পাৰা ন সঁচাই কিবা এটা ডাইলগ কৈ দিচোন मछली देखे लाने को दे कोई दे मछली देखे रानी है जीवन उसका पानी है हाथ लगाओ तो डर जाएगी बाहर निकाला तो मर जाएगी हाथ लगाओ तो डर जाएगी बाहर निकालो तो मर जाएगी तो আমি এটা ৰুম এতিয়া চাহ খাই আছে চাহ খোৱা হ'ল এতিয়া ইয়াতে ৰুব আৰু মই গোটেইখিনি কঠীয়া বিলালোঁ সেইফালেও দিলোঁ वर्षा बिजुली सावन को पानी তো এইখিনিতে এইয়া পানী বটল চুং লৈ আকৌ পানী খাই বোলে পানীখিনি দিওঁ তাৰপাছত পানী ঐ পঢ়িলো শুনিলো চাকৰি নাপালো এতিয়া কি কৰো ক গাঁৱত পৰি আছে মাটি 3 কোৰা খেতি নেধৰণি ক সেইটোৱে কথা পঢ়িলো শুনিলো চাকৰিটো নাপালোৱে চাকৰি পোৱাৰ কাৰণে ভাগ্য নাই যিহেতু চেষ্টাও কৰিলোঁ কিন্তু চাকৰি নাই আৰু খেতিত ধৰিলোঁ হয় কিন্তু খেতিত ধৰিলেও এতিয়া খেতিয়কে মানে উচিত মূল্যটো কেতিয়াও নাপায় কিহৰ কাৰণে নাপায় সেইটো নাজানো কিন্তু ইমানখিনি কষ্ট হয় অকল খেতি কৰোঁতে যিমানখিনি কষ্ট হয় সেইখিনি কষ্ট অকল খেতিয়কেহে বুজিব পাৰে বাকীখিনিয়ে নোৱাৰে আৰু সেই কষ্টৰ মূল্যটো কৃষকে কেতিয়াও নাপায় কিন্তু কৃষকে যদি খেতি নকৰে তেনেহ'লে সিহঁতেও খাব নাপাব সেই কথাষাৰ মনত ৰাখিব লাগে আৰু উচিত মূল্যটো পাব লাগে সেইটোৱে বিচাৰোঁ মই আমাৰ ৰোৱনীখিনিয়ে ৰুই আহি সেইফালৰ পৰা গোটেইখিনি ৰুই আহি এইটো আমাৰ এইফালে দবলা বুলি কয় অৱশ্যে এইটো আপোনালোকৰ ফালে কি বুলি কয় নাজানো এটা হেৰিটো দবলা বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় কমেণ্টত জনাই দিবচোন এনেকৈ ভিডিঅ' বনাই থকা হয় ৰোৱনীখিনি আমাৰ গোটেইখিনি অৱশ্যে ঘৰৰে মানুহ দেই বৌহঁত আছিলে খুৰীহঁত আছিলে আমাৰ নিজৰ বৌ আছিলে খুৰী আছিলে তেনেকৈ আৰু শেষত ৰুই গোটেই ৰাতিপুৱাৰ পৰা ৰুই আছিলে আকৌ ভাত পানী খোৱা বোৱা হৈ গ'ল চাহ দিলে ভাত পানী খালে আকৌ শেষত মানে এটা ডবলা থাকি গ'ল আৰু আকৌ আমাৰ অকণমান কঠীয়াও কমতি হৈ গ'ল কঠীয়া আপোনাৰ 10 মুঠা 15 মুঠামান লাগিছিলে সেইখিনি গোটেইখিনি ৰুই আহিলে সেই আগৰখিনি প্ৰথম এইফালে আগৰ সেইখিনি ৰুই আহি আকৌ এই চটা যিটো দেখিছে সেই তাতে সেই অকণ ৰুব লগাত আছে সেইটো এক কথা দবলা বুলি কয় আৰু দবলা আমাৰ ফালে দবলা বুলি কয় সেই দবলাটো ৰুব থাকিলে সেইখিনি আমি ঘৰৰ ৰুম বুলি ক'লে আমাৰ দেউতাই আলি মূৰত থিয় হৈ চাই আছিলে ৰুৱনীখিনিক তো সেয়ে আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব কমেণ্টটো কৰিব আৰু মৰম দিব বুলি আশা কৰিলোঁ আৰু
এইফালে আমাৰ এইটো থাকি গ'ল সদৌ শেষত এইখিনি মানে সময় কোলাই গ'ল 5টা 5:30 বাজি গ'ল ৰুটে সেইকাৰণে এইটো থাকি গ'ল তো ভিডিঅ'টো চাই পেলাই যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো দেই আজিলৈ এইখিনিতে সামৰোঁ ধন্যবাদ।